তো হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰোঁ আপোনাৰ সকলো ভালে আছে আৰু মোৰ ভালে আৰু সকলোকে গুড মৰ্ণিং। আৰু আজি অলপ বাৰু কুঁৱলীটো কমকৈ দিছে, ঠাণ্ডাটো দিছে কিন্তু। আৰু এতিয়া চলি আছে ডিচেম্বৰৰ মাহ আৰু আপোনালোকে জানেই পিকনিক যাই আছে তামাম। আৰু সেইকাৰণে মই যাব আহিলোঁ পিকনিকত, মানে মলে দাদা কেইটামানৰ লগত পিকনিকত যাম। আৰু মানে আমি পিকনিক খাব যাম ভূটান চৌকীত। আৰু মই এতিয়া ৰখি আছোঁ আলোচকাত গাড়ী আহি পাব, আহি আছোঁ বুলি কৈছে। আহিলে আৰু যাম, আপোনালোকক দেখাই থাকিম। মূল আপোনালোকক বোলকহে পিকনিক খাবৰ কাৰণে আমি মানে গুৱাহাটী চাইডত গেলি নাৰিকলি মন্দিৰত একবাৰ ৰওঁৱে। এইটো হৈছে নাৰিকলি মন্দিৰ, ইয়াতে সেৱা সৎকাৰ কৰি যাওঁ আৰু গাইজ বৰ্তমান আমি পালোঁ আহি এতিয়া বৰ্তমান নলবাৰী। আৰু লেফ্ট চাইডে গেলি আমি পাম ৰাসখোলা, নলবাৰী ৰাস মানে। আৰু আমি যাম ৰাইট চাইডে, আমি ধমধমা হৈ সেনেকৈ ডাইৰেক্ট ভূটান চৌকীলৈকে যাম। আৰু শেষলৈকে ভিডিঅ'টো চাই থাকিব আপোনালোকে। আৰু গাড়ীবিলাক ইয়াতে ৰখি থকাৰ কাৰণটো হৈছে মানে গাড়ীবিলাকক পাৰ্কিং লৈ আছে, পিকনিক স্পটলৈকে যাবৰ কাৰণে পাৰ্কিং দিব লাগে। তো গাইজ আমি আহি পালোঁ এতিয়া বৰ্তমান পিকনিক স্পট। আৰু ইয়াতে আহি এতিয়া বস্তুবিলাক মানে ভাত বনাবলৈ ৰেডি কৰি আছে আৰু বাচন চাচন ধুই আছে, কেৰাহী চেৰাহী বহাই দিছে। আৰু একফালে বনি আছে আমাৰ ব্ৰইলাৰ মাংস আৰু একফালে বনি আছে হাঁহৰ মাংস। আৰু এইবিলাক দাদাহঁতে আলু চালুবিলাক কাটি আছে। আৰু এয়া হাঁহৰ মাংস বনি আছে ইয়াতে, আৰু ইফালে ব্ৰইলাৰ মাংস বনাই আছে। এয়ে হৈছে আৰু ভূটান চৌকী। আৰু এইবিলাক নদীত মানুহবিলাকে কিছুমানে গা পা ধুই আছে, কিছুমানে নদীতে ধুনীয়াকৈ চকী টকী পাৰি বহি খানা চানাবিলাক খাই আছে কিবা কিবি। আৰু আৰু 2023 শেষ বুলি আমিও এটা পিকনিক খালোঁ ভালুকপুঙত, ভাল লাগিল খাই। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবখিনি কৰি দিব। আজিলৈ বাই বাই, জয় আই অসম।